গাইজ আজি মই এটা বহুত দুখ লগা ভিডিঅ' বনাব লগা হ'ল। আপোনালোকে চাগে সকলোৱে গমেই পায় আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাৰ মাজত নাই। আৰু আজি এই খবৰটো শুনাৰ লগে লগে মোৰ বুকুখন সঁচাকৈ বিষাই গৈছে। মই যিহেতু কলেজলৈ গৈছিলোঁ আৰু আমাৰ খুৰীমাই মোক ফোন কৰি ক'লে কি জুবিন গাৰ্গ নাই বুলি, জুবিন গাৰ্গে ঢুকালে। সঁচাকৈ মই আজি বিশ্বাস কৰিব নোৱাৰিছিলোঁ এই খবৰটো শুনি। মই ভিডিঅ'টো বনাব পৰা নাই, তথাপিও মই মোৰ নিজৰ মনৰ দুখৰখিনি আপোনালোকক প্ৰকাশ কৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে ভিডিঅ'টো বনাওঁতে। আৰু সঁচাকৈ কি হৈছে আজিৰ দিনটো, জুবিন গাৰ্গৰ খবৰটো শুনাৰ পিছতে জুবিন গাৰ্গ প্ৰকৃতিও কান্দিছে নেকি, বৰষুণ আহিছে, বতাহ বলিছে, এনেকুৱা হৈছে যে প্ৰকৃতিও কান্দিছে আজি মানুহৰ লগতে। সঁচাকৈ বহুত দুখ লগা এটা ঘটনা। আমাৰ অসমৰ গৌৰৱ আছিল তেওঁৰ গান শুনি সৰুৰে পৰা আমি উৎসাহ পাইছিলোঁ। দুখতো তেওঁৰ গান শুনিছিলোঁ, সুখতো তেওঁৰ গান শুনিছিলোঁ। কিয় এনেকুৱা হ'ল? ভগৱানে তেওঁক য'তে ৰাখে ভালদৰে ৰাখে যে, তাৰে কামনা কৰিলোঁ। ভাষা নাই ক'বলৈ।